দেখুৱাই দিছোঁ। স্বাগতম জনাইছোঁ পেটাৰাজ বংশী ফুলনৰ অন্য এটা ভিডিঅ'লৈ। আজি ডেইলি ভ্লগটো মই ৰাতিপুৱাৰ পৰাই আৰম্ভ কৰিছোঁ। দিনটো মই কি কৰোঁ কি নকৰোঁ সকলোবোৰ দেখা যাবলৈ চেষ্টা কৰিম আপোনালোকক। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। এতিয়া বাজিছে 8টা আৰু মই গা পা ধুই আহিলোঁ। এতিয়া থাপনাত চাকি গছ দি আহোঁ। তাৰপাছত দেখাই আছোঁ আপোনালোকক আজি দিনটো মই কি কৰোঁ কি নকৰোঁ। ধূনা দি গৈ আহিলোঁ। এতিয়া যাওঁ পাকঘৰলৈ, চাহ একাপ খাই লওঁগৈ। মই ৰাতিপুৱা সদায় চাহ খোৱাৰ আগত গৰম পানী এগিলাচ খাই লওঁ। এতিয়া মই চাহ বনাবলৈ আহিছোঁ। চাই থাকক আপোনালোকে কি কৰোঁ কি নকৰোঁ, গোটেইখিনি দেখাবলৈ চেষ্টা কৰিম আপোনালোকক। এতিয়া আমি চাহকাপ খাই লওঁ, তাৰপাছত লগ পাই আছোঁ। চাহ খাই কৰি হ'ল আৰু চাহ খাই কৰি কাম বনখিনি কৰি ল'লোঁ। কৰি পেলাই এতিয়া আহিছোঁ পাকঘৰলৈ। এতিয়া টাইম হ'ল 9টা। ভাতকেইটা বনাওঁ। বিশেষ এনেকৈ চিম্পুল খানা বনাম, দালি বনাম, আলু পিটিকা বনাম। সেয়া মই দালিয়ে আলুৱে পাতি দিলোঁ। এইখিনি হোৱালৈকে মোৰ কাপোৰ অলপ ধুবলৈ আছে, সেইখিনি চাৰ্ফত সোমোৱাই থৈ আহোঁ। মই চাৰ্ফত সোমোৱাই থৈ আহি লগ পাই আছোঁ। কাপোৰ কানি চাৰ্ফত দি আহিলোঁ। এতিয়া দালিখিনি হোৱাই নাই বাৰু। দালিখিনি হোৱালৈকে আটা অলপ পাতিছিলে, আটাখিনি চালি কৰি সোমোৱাই থওঁ। আটাও চালি হৈছে, কুকাৰেও হৈছে। মই পিঁয়াজকেইটা কাটি আছোঁ। মই দালি তেল মাৰোঁতে পিঁয়াজকেইটা ভাজি থৈ দিম। পিঁয়াজখিনি মানে মই পিটিকাত কেঁচা পিঁয়াজ নিদিওঁ, ভাজি পেলাই দি ভাল লাগে খাই।
খাই মেলিতো অথনিয়ে হ'লে আৰু চাহত দি থোৱা কাপোৰকেইটাও ধুলোঁ ধুই কৰি কাইলৈ শিৱৰাত্ৰিৰ কাৰণে মাহ প্ৰসাদো বাছিলোঁ সেইখিনি বাৰু আপোনালোকক দেখুৱাব নহ'লে কিন্তু দেখুৱাবিলাক আৰু ন তাৰপিছত এতিয়া চব কৰি মেলি বহিছোঁহি অলপ 12:30মান বাজিলে আৰু দুপৰীয়া সাজৰ কাৰণেও কিবা এটা বনাব লাগিব তাতে মাহঁতো আহি আছে দাদাই লৈ আহিছে কি বনাওঁ চাই লওঁচোন আপোনালোককো দেখাম চাই যাব হাই মামীহঁত আহি পালেহি অথনিয়ে আৰু দাদাও গ'ল মাহঁতক থৈ সেইখিনি দেখাবলৈ নোৱাৰিলোঁ খুব বেছি লৰালৰি হ'ল দাদাও সোনকালে যাবগৈলগীয়া হ'ল সেইটো কাৰণে দেখুওৱা নহ'লে ঘৰ পৰানো মোৰ কাৰণে কি দিছে দেখুওৱা হওক পৰা দিছে তিতা এনা দিছে নাৰিকল দুটা তামোল কেইটামান দিছে আৰু দিছে জালুক কেইটামান সেইকেইটা বাৰু এক্সট্ৰাকৈ থৈ দিয়া হ'ল সেইকেইটা দেখুৱাব নহ'ল আৰু এটা বস্তু দিছে মোৰ কাৰণে এয়া কাপোৰ ভাবিছে নেকি মোক দিছে নাই দিয়া মোক মাহঁতক দিছে এয়া কাপোৰ এখন মুগা মেখেলা এখন ছিংগুল চাদৰ আৰু এযোৰ সেই কাপোৰ আৰু ঘৰৰ পৰা মোৰ কাৰণে এটা বিশেষ বস্তু দি পঠিয়াইছে দেখাম আপোনালোককো আৰু চৰাই ঘৰৰ পৰা দি পঠিয়াইছে মোৰ ধৰিবলৈ ভয় লাগে কিন্তু কিবা এটা ভাল লাগে সহযোগী জোনমণি হাই পিঠাগুড়ি ভাজিব আহিছোঁ তাই লাড়ু বনাবলৈ ভাং ৰেডি কৰা হৈ গ'ল আৰু এইপিনে পিঠাগুড়ি ভজা হৈ গ'ল আছো এই লাডুৰ কাৰণে এতিয়া ভাঙৰ লাডু বনাম বুলি ক'লে আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব যাতে আগন্তুক আহি থকা ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আগতীয়াকৈ পাব পাৰে আজিলৈ বাই বাই থেংক ইউ